ও ডেকা ও কি চিন্তা কৰি আছা হে? মানুহটো দেখোন আজি কিবা চিন্তা কৰি থকা যেন লাগছি। কিবা অসুখ বিসুখ হৈ আছে নেকি? বেলেগ আৰু কি চিন্তা কৰিম, আমি জীয়াই থাকিম না নাথাকিম সেইটোৱে ডাঙৰ চিন্তা হৈছে। আপুনি এগিলা কি বেয়া বেয়া চিন্তা কৰি আছে? জীয়াই থাকিম দে, আমাৰ আৰু কি হব? কৰোণা বেমাৰটো আৰু যেনকে আছি আমি জীয়াই থাকিব নোৱাৰিম দে। আপোনাৰ কথাটো হয়, এইটো আৰু কি বেমাৰ আহিল নাম কৰোণা, ই শেষে নহয় দেখোন। এতিয়া আমি বুঢ়াই হলো, আগতে বেমাৰ হলে 3 দিন 4 দিন, বৰ বেছি বেমাৰ হলে এসপ্তাহ। এতিয়া দেখোন বেমাৰ 1 বছৰ হল 2 বছৰ হল শেষে নহয়। অ বৰুৱা, আপুনি টিভিত বাতৰি চাই আছে নে? যোৱাকালি বাতৰি চাই এনে লাগছি আমাৰ ভাৰতবৰ্ষত যিমান মানুহ আছে 1 মাহৰ ভিতৰতে মৰি চাফাই হব। শ্মশান গেলাত শ মানুহৰ চিতা জ্বলি আছে, কবৰস্থানত মানুহ কবৰ দিয়ে আছে। কবৰস্থানত কাম কৰা মানুহ বোলে দিন ৰাত খাবই নাপোৱা হৈছে, টাইমে নাই সিহঁতৰ হাতত। ময়ো চাছো বাতৰি, দিল্লী বম্বেত সেইগেলাত বোলে হস্পিটেলত চিট নাই, ৰোগীক দিবা অক্সিজেন নাই। আমাৰ দেশখন আমাৰ নামতে ডাঙৰ নেকি? কাম আকৌ নাই নেকি আমাৰ? আমাৰ চৰকাৰ গেলাই ইলেকশ্যনত জয় হোৱাৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি কিছুমান আঁচনি বনাইছি, সেইগিলা নকৰি সকলোকে যদি ভেকচিন খিনি ফ্ৰীতে দিয়াৰ ব্যৱস্থা কৰিলে হয়। আৰু এটা কথা কি জানা, ল'ৰা ছোৱালী গেলাৰ পঢ়া শুনা শেষ, সিহঁতৰ জীৱনটো যে কি হব গমেই পোৱা নাই। যোৱা বছৰটোত আকৌ শিক্ষাই নললা আৰু এইবাৰো আকৌ বন্ধ দিয়া আৰম্ভ হৈছে। মই সেইগিলা কথা ভাবাই নাই, পঢ়া শুনা এইবছৰ কৰা নাই, আহবাৰ কৰব, কিন্তু আমি খাম কি? যোৱাবাৰ হাতত অলপ জমা জৰি আছিল, সেইখিনি দি কিবাকে চললো। এইবাৰ কি কৰিম? হাতত মোৰ 1 পইচাও জমা জৰি নাই। চৰকাৰক দোষ দিলেও লাভ নহব, হল বুলি চৰকাৰে আৰু কিমান দিন মানুহক দিব। কৰোণা এইবাৰ আমাক ক্ষতি কৰিব ধৰিলে হয়, কিন্তু মানুহখিনি আমি সাৱধান নহলো। যোৱা বছৰতো আমি কৰোণাৰ পৰা ইমান কষ্ট পালো, এইবাৰ যদি আমি অলপ সজাগ হলো হয় আমাৰ এনে অৱস্থা নহল হয়। যোৱাবাৰ কৰোণাৰ টাইমত চৰকাৰৰ কিমান ভেক ভাওনা, আমি ইমান হস্পিটেল খুলিম, অমুক কৰিম তমুক কৰিম, কিন্তু কৰোণা শেষ, সিহঁতৰ কামো শেষ। চৰকাৰে যোৱাবাৰ কৰোণাৰ সময়ত মানুহৰ পৰা কিমান ডনেশ্যন ললা, সেইবিলাকতো একো খবৰে নহল। এইবাৰ বোলে এই বেমাৰটো আৰু আগতকেও ডেঞ্জাৰ। এইটো বেমাৰ এইবাৰ হলি হাওফাওত লগালগ ক্ষতি কৰে, চকুবিলাক ৰঙা হয়। অ ডেকা, আজি এতিয়া যাওঁ, আজিৰ পৰা আপোনাৰ তাতো নাহো, আজিৰ পৰা ঘৰৰ পৰাই নোলাওৱে। ময়ো তাকে ভাবছো, বজাৰে সমাৰে নাযাওঁ, কিবাকে যাতে থাকিম। আজি মুন্না স্কুলত গেছি, কালিৰ পৰাই তাকো যাবা হাক দিম। ভাল হলি পঢ়ব দে, জীয়াই থাকিলি বহুদিন সময় পাব। এইটো ভাল কথা কৈছা, ময়ো ঘৰত যাই চুনুক স্কুলত যাবা আজিৰ পৰাই হাক দিওঁ, জীয়াই থাকিলি পিছত পঢ়ব দে। এতিয়া যাওঁ দে, ফোন চোন কৰি থাকবি, কিবা অসুখ বিসুখ হলি খবৰ দিবি। যা, তোৰো কিবা প্ৰব্লেম হলি ফোন চোন কৰবি।